So guys, আজি ভিডিঅ'টো আৰম্ভ কৰিছো। আজি ইমান বতৰটো ঠাণ্ডা দেখিছে নাই, হৈছো বাহৰ ওপৰত। এয়া চক বাহিৰত বাঁহখিনি থোৱা আছে, বাহৰ ওপৰতে হৈছো। ইয়াতে ভাত চাত খালো, বাটকে এইকেইটা দিয়াই নাই, ইয়াতে থৈছো। ইয়াতে অকণ হৈ লওঁ। এয়া এতিয়া ললো খৰি কেইডালমান ফালি লওঁ বোলো। বৰষুণ দিব নেকি, বতৰটো ইমান বেয়া, সেইটো কাৰণে খৰি কেইডালমান ফালি লওঁ। দেখিছে নাই কিমান ধুনীয়াকে খৰিডাল। বইল কৰি উতলাব লাগিব। এয়াকে গুচাইছো বনাবলৈ কাৰণে। এয়া আমাৰ কোলা কেৰাহীখন চৌকাত পাতি লৈছো, দেখিছে নাই? চৌকাত বনাই মানে কোলা হৈ গ'ল। তেল দি লৈছো, পিঁয়াজ নহৰু কাটি কুটি থৈ লৈছো ডিম বনাবলৈ। এয়া ডিমখিনি এতিয়া নমাই ললো। তাৰপিছত আমাৰ পাকঘৰটো আপোনালোকক এবাৰ দেখাই দিওঁ বুলি ভাবিছোঁ। এইটো দেখিছে নাই? ইয়াতে ডিমখিনি বনাবলৈ পিঁয়াজ নহৰু চব দি লৈছোঁ। ডিমকণ উতলাই দিম বুলি ভাবিছোঁ, ভাজি মেলি মানে উতলাই দিম, সেইটো কাৰণে। তাৰপিছত আজি আৰু নিৰামিষ খানা, এনেকাই ডিম চিম বনাই মেলি লাও আগ কুটি থৈছোঁ। সেইকেইডালটো আপোনাক কুটা দেখুৱাই নহ'ল, বনোৱাটো দেখাম আৰু, চাই থাকক। ডিমখিনি এতিয়া হৈ গ'ল, ডিমখিনি নমাই দিওঁ। এতিয়া বেলেগ তৰকাৰী বনাব লাগিব যে, সেইটো আগকেইডালে শুকান মাছ দি বনাম, দেখিছে নাই? এইবোৰ মিছা শুকান মাছ। ইয়াকে তেল দি ল'লোঁ। শাক তৰকাৰী হৈ গৈছে, এয়া নমাবলৈ লৈছোঁ আৰু, দেখিছেনে? শাক তৰকাৰী হৈ গ'ল। এয়া শাক তৰকাৰী নমালোঁ। এতিয়া ভাত বাঢ়ি ল'লোঁ খাবলৈ। এয়া দেখিছেনে?